নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল আসাম কলৈ। আজি মই এইটো ভিডিঅ'ত অসমৰ সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন ডিছকাছ কৰিম। তো যিকেইটা কুৱেশ্যন আজি মই ডিছকাছ কৰিম সেইকেইটা কুৱেশ্যন প্ৰায় আসাম কম্পিটিটিভ এক্সামত আহি থাকে আৰু নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকিব। চ' আপোনালোকে ভিডিঅ'টো মিছ নকৰিব, প্ৰথমৰ পৰা শেষলৈ চাই যাব। আৰু যদিহে চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু লগৰসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলকচোন আজি আমি কুৱেশ্যন কেইটা ডিছকাছ কৰোঁ। তো ইয়াতে 1 নম্বৰ কুৱেশ্যনত আছে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা। মনত ৰাখিব, চন্দ্ৰকুমাৰ আগৰৱালা হৈছে জোনাকী কাকতৰ প্ৰথম সম্পাদক। এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যন। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক কোৱা হয়? ত্ৰিমূৰ্তি মানে হৈছে 3জন। চ' ইয়াতে 3জন ব্যক্তি আছে। সেই 3জন হ'ল চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। এই 3জনক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। নেক্সট আহিছোঁ 3 নম্বৰ কুৱেশ্যন। বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিলে? বিজুলী কাকতখন প্ৰকাশ পাইছিলে 1890 চনত। মনত ৰাখিব। এতিয়া আমি আহিছোঁ 4 নম্বৰ কুৱেশ্যন। বিজুলী কাকতৰ প্ৰথম সম্পাদক কোন আছিলে? বিজুলী কাকতৰ প্ৰথম সম্পাদক আছিলে কৃষ্ণপ্ৰসাদ দুৱাৰা। 5 নম্বৰ কুৱেশ্যন আহিছোঁ উষা আলোচনীখন কেতিয়া প্ৰকাশিত হৈছিলে? উষা আলোচনীখন প্ৰকাশিত হৈছিলে 1907 চনত। 6 নম্বৰ কুৱেশ্যন। উষা আলোচনীখন কোনে সম্পাদনা কৰিছিলে? উষা আলোচনীখন সম্পাদনা কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাই। 7 নম্বৰ কুৱেশ্যন আহিছোঁ বাঁহী আলোচনীখন কোন চনত প্ৰকাশ পাইছিলে? 1909 চনৰ ডিচেম্বৰ মাহত এই বাঁহী আলোচনীখন প্ৰকাশ পাইছিলে। আৰু এই বাঁহী আলোচনীখনতে লক্ষ্মীনাথ বেজবৰুৱা তেওঁ অমো আপোনাৰ দেশ কবিতাটো প্ৰকাশ পাইছিলে। 8 নম্বৰ কুৱেশ্যন। বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিলে? লক্ষ্মীনাথ বেজবৰুৱাই। মনত ৰাখিব, এই কুৱেশ্যনটো প্ৰায় এক্সামত আহি থাকে। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যন। আবাহন কাকতখন কোন চনত প্ৰকাশ পাইছিল? আবাহন কাকতখন প্ৰকাশ পাইছিলে 1929 চনত। 10 নম্বৰ কুৱেশ্যন আহিছোঁ আবাহন কাকতখন ক'ৰ পৰা ওলাইছিল? এই আবাহন কাকতখন ওলাইছিলে কলিকতাৰ পৰা। নেক্সট, আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিলে? আবাহন কাকতৰ প্ৰথম সম্পাদক আছিলে দীননাথ শৰ্মা। মনত ৰাখিব, দীননাথ শৰ্মা। 15 কুৱেশ্যন। আবাহন কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিলে? আবাহন কাকতৰ পৃষ্ঠপোষকতা কৰিছিলে নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। 16 কুৱেশ্যন। অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন? গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। 17 কুৱেশ্যন। প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম হৈছে বনকুঁৱৰী। নেক্সট 18 কুৱেশ্যন। প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম কি? তো প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট 19 কুৱেশ্যন। চন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি দুখনৰ নাম কি কি? প্ৰতিমা আৰু বিনবৰাগী। মনত ৰাখিব, প্ৰতিমা আৰু বিনবৰাগী লিখিছিলে চন্দ্ৰকুমাৰ আগৰৱালাই। 20 কুৱেশ্যন। চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমা কিমান চনত প্ৰকাশ পাইছিলে? প্ৰতিমা প্ৰকাশ পাইছিলে 1914 চনত। 21 নম্বৰ কুৱেশ্যন আহিছোঁ চন্দ্ৰকুমাৰ আগৰৱালা প্ৰথম কবিতা পুথি প্ৰতিমা ক'ত প্ৰকাশ পাইছিলে? প্ৰতিমা প্ৰকাশ পাইছিলে জোনাকীত। 22 কুৱেশ্যন। চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমা কবিতা পুথিখনত সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে? মুঠ 25টা কবিতা সন্নিৱিষ্ট কৰা হৈছে। 23 কুৱেশ্যন। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কোনে কৈছিলে? প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কৈছিলে লক্ষ্মীনাথ বেজবৰুৱাই। 24 নম্বৰ কুৱেশ্যন আহিছোঁ চন্দ্ৰকুমাৰ আগৰৱালা দ্বিতীয় কবিতা পুথি বিনবৰাগী ক'ত প্ৰকাশ পাইছিলে? বাঁহীত। মনত ৰাখিব আপোনালোকে, বিনবৰাগী ক'ত প্ৰকাশ পাইছিলে? বাঁহীত। আৰু আপোনাক প্ৰশ্ন সুধিব পাৰে বিনবৰাগী কোনে লিখিছিলে? চন্দ্ৰকুমাৰ আগৰৱালাই। 25 নম্বৰ কুৱেশ্যন। চন্দ্ৰকুমাৰ আগৰৱালা বিনবৰাগী কবিতা পুথিখনত সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে? মুঠ 12টা কবিতা সন্নিৱিষ্ট কৰা হৈছে। এতিয়া আমি নেক্সট আহিছোঁ 26 নম্বৰ কুৱেশ্যন। লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যিক জীৱন ক'ৰ পৰা আৰম্ভ হয়? লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যিক জীৱন আৰম্ভ হয় লিটিকাই নাটকৰ পৰা। 26 এইটো খেলিমেলি হ'ল। নেক্সট, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি? প্ৰথম নাটকখনৰ নাম হৈছে লিটিকাই। নেক্সট, লক্ষ্মীনাথ বেজবৰুৱা লিটিকাই কোন শ্ৰেণীৰ নাটক? লক্ষ্মীনাথ বেজবৰুৱা লিটিকাই ধেমেলীয়া শ্ৰেণীৰ নাটক হয়।
নেক্সট আহিছোঁ 28 কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা একমাত্ৰ উপন্যাসখনৰ নাম কি তেওঁ একমাত্ৰ উপন্যাসখনৰ নাম হৈছে পদুম কৰি নেক্সট এতিয়া আমি আহিছোঁ 29 নম্বৰ কুৱেশ্যন অসমীয়া চুটিগল্প জন্মদাতা কোন অসমীয়া চুটিগল্প জন্মদাতা হৈছে লক্ষ্মীনাথ বেজবৰুৱা এইটো আমি সকলোৱে জানো 30 নম্বৰ কুৱেশ্যন প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম হৈছে সেউতী নেক্সট 31 কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা সেউতী গল্পটো ক'ত কেতিয়া প্ৰকাশ পাইছিলে জোনাকী চতুৰ্থ বৰ্ষ চতুৰ্থ সংখ্যাত 1892 চনৰ মে মাহত 32 কুৱেশ্যন ভদৰী নামৰ অসমীয়া চুটিগল্পটো লেখক কোন ভদৰী নামৰ অসমীয়া চুটিগল্পৰ লেখক হৈছে লক্ষ্মীনাথ বেজবৰুৱা 33 নম্বৰ কুৱেশ্যন অসমীয়া চুটিগল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি সেইখন হৈছে জোনাকী 34 কুৱেশ্যন ফয়দীয় যৌন মনস্ত ব্যাখ্যা দাঙি ধৰা লক্ষ্মীনাথ বেজবৰুৱা গল্পটোৰ নাম কি পাটমুগী 35 কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম গল্পটো কোনখন আলোচনীত প্ৰকাশ পাইছিলে জোনাকী আলোচনীত প্ৰথমতে প্ৰকাশ পাইছিলে 36 কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম গল্প পুথিখনৰ নাম কি এইখন নাম হৈছে সুৰভি 37 কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা গল্প পুথি কেইখন কি চাৰিখন তেওঁ গল্প পুথি আছিলে সেই কেইখন হৈছে সুৰভি জোনবিৰি সাধুকথা কুকি আৰু কেহুকলি মনত ৰাখিব কেইখন most ইম্পৰ্টেণ্ট হয় 38 কুৱেশ্যন হৈছে লক্ষ্মীনাথ বেজবৰুৱা মৌনতভাৱে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি মৌনতভাৱে প্ৰকাশ পাইছিল পোৱা চুটিগল্প পুথিখনৰ নাম হৈছে কেহুকলি এইখন লাষ্ট প্ৰকাশ পাইছিলে 39 কুৱেশ্যন কেহুকলি কোনে সম্পাদনা কৰিছিলে অতুল চন্দ্ৰ হাজৰিকা ক্ষমা কৰিব 40 কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা সাধুকথা পুথি কেইখন আৰু কি তিনিখন হ'ল তেওঁ তিনিখন সাধুকথা পুথি লিখিছিলে সেইকেইখন হ'ল বুঢ়ী সাধু এখন জনপ্ৰিয় সাধু কিতাপ সকলোৱে পঢ়িছে আৰু এখন হৈছে ককাদেউতা আৰু নাতি ল'ৰা আৰু এখন হৈছে জুনুকা 41 কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা ধেমেলীয়া নাট কেইখন কি চাৰিখন আৰু সেই চাৰিখন হ'ল লিটিকাই নুমল পাচনি আৰু চিকৰপতি নিকৰপতি 42 নম্বৰ আহিছোঁ লক্ষ্মীনাথ বেজবৰুৱা বুৰঞ্জীমূলক নাট কেইখন কি তিনিখন আৰু সেই তিনিখন হ'ল জয়মতী বেলিমা আৰু চক্ৰধ্বজ সিংহ 43 কুৱেশ্যন আহিছোঁ কবিতা হয় যদি হওক নহয় যদি নহওক এই কবিতাটো কবিগৰাকী কোন আছিলে লক্ষ্মীনাথ বেজবৰুৱা কবিতা হয় যদি হওক নহয় যদি নহওক 46 কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা কবিতা পুথিখনৰ নাম কি জনপ্ৰিয় কবিতা পুথিখনৰ নাম হৈছে তেওঁ কদমকলি 45 কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা মৌনতভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি মৌনতভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম হৈছে পদুম কলি 46 কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্ম নামেৰে ব্যংগ আৰু হাস্য ৰসাত্মক প্ৰবন্ধ লিখিছিল কিপাব বৰবৰুৱা 47 কুৱেশ্যন কিপাবৰী হাস্যৰস আৰু ব্যংগ প্ৰাধান্য থকা স্বত্তেও বেজবৰুৱা অসমীয়া চুটিগল্প স্ৰষ্টাই নহয় সাধক দ্ৰষ্টা কোনে কৰিছিলে এই কথাটো কৰিছিলে ডক্টৰ নগেন শইকীয়াই 48 কুৱেশ্যন প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন পুৰণ এখন ইম্পৰ্টেণ্ট হয় এক্সামত সুধি দিয়ে কেতিয়াবা 49 কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাই ক'ত আৰু কেতিয়া অসম সাহিত্য সভা সভাপতিৰ পদ অলংকৃত কৰিছিলে বেজবৰুৱা অসম সাহিত্য সভা সভাপতি অলংকৃত হৈছিল 1924 চনৰ সেইখন অধিৱেশন হৈছে গুৱাহাটীত হোৱা অধিৱেশনখন 50 কুৱেশ্যন একেবাৰে লাষ্ট কুৱেশ্যন আহিছোঁ চনেটৰ জন্মদাতা কোন চনেটৰ জন্মদাতা হৈছে ইটালী কবি পেট্ৰাক মনত ৰাখিব ইটালী কবি পেট্ৰাকে চনেটৰ জন্মদাতা আছিল বন্ধুসকল মই আজি 50টা আসাম জিকে কুৱেশ্যন ডিছকাছ কৰিলোঁ যিকেইটা কুৱেশ্যন বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থাকে আৰু নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব পাৰে চ' আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আৰু নেক্সট আপোনালোকক ভাল ভিডিঅ' মই আগবঢ়াম তো আপোনালোকে তাৰ বাবে ৱেইট কৰিব তো আজিলৈ ৰাখিছোঁ পুনৰ লগ পোৱা আশা অন্য এটা ভিডিঅ'লৈ